হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এনেকুৱা এখন চাহ বাগিচাৰ বিষয়ে ক'ম, যিখন চাহ বাগিচা অসমৰ আটাইতকৈ পুৰণি চাহ বাগিচা। এই চাহ বাগিচাখন ক'ত অৱস্থিত, চাহ বাগিচাখনত পোনপ্ৰথমে কোনে চাহ ৰোপণ কৰিছিল, এই সকলো এই ভিডিঅ'টিত আলোচনা কৰিম। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসম এখন উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য। চাহ উৎপাদন বহু পৰিমাণে অৰিহণা যোগাইছে। দেশৰ প্ৰায় 52% চাহ এই অসমৰ পৰাই উৎপাদিত হয়। অসমৰ বিভিন্ন জিলাৰ পৰা এই চাহসমূহ উৎপাদন হয়। আজি আমি অসমৰ আটাইতকৈ পুৰণি চাহ বাগিচাখনৰ বিষয়ে আলোচনা কৰিম। গতিকে বলকচোন আৰম্ভ কৰোঁ। নমস্কাৰ। ফাতেমাবাদ চাহ বাগিচা হিচাপে পৰিচিত এইখনেই হৈছে অসমৰ আটাইতকৈ পুৰণি চাহ বাগিচা। এই চাহ বাগিচাখন ব্ৰিটিছসকলেই পোনপ্ৰথমে শুভাৰম্ভ কৰি থৈ গৈছিল। প্ৰায় 700 একৰ ভূমিত পোনপ্ৰথমে এই চাহ বাগিচাৰ খেতিবোৰ কৰা হৈছিল। অতি উন্নতমানৰ এই চাহ বাগিচাবোৰ অসমৰ বাক্সা জিলাৰ বাঁহবাৰী নামৰ অঞ্চলত পোৱা যায়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই ঠাইখন অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলতেই অৱস্থিত। 1924 চনত বংগৰ নবাবে এই চাহ বাগিচাৰ মালিকীস্বত্ব তেওঁৰ অধীনলৈ নিছিল আৰু তেওঁৰে জীয়ৰী ফাতেমাৰ নামত এই চাহ বাগিচাখনৰ নাম ফাতেমাবাদ চাহ বাগিচা হিচাপে ৰাখি থৈ গৈছিল। আজিও এই চাহ বাগিচাখনক ফাতেমাবাদ চাহ বাগিচা হিচাপে জনা যায়। অতি সুৰক্ষিত এই ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ঠাইখনৰ পৰা কিছু দূৰ আগবাঢ়ি গ'লেই পোৱা যায় বেকী নদী। বেকী নৈখন প্ৰাকৃতিক সুবাসেৰে ভৰপূৰ। বেকী নৈখন পাৰ হৈ গ'লে